আপুনি কৰোনাৰ ভেকচিন লোৱা নাই নেকি? তেন্তে সাৱধান। আজিৰ পৰা যিসকল লোকে কৰোনাৰ ভেকচিন লোৱা নাই তেওঁলোকে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব। কিয়নো ৰাজ্য চৰকাৰে বলবৎ কৰিছে কঠোৰ নীতি নিয়ম। আজিৰ পৰা তেওঁলোক ঘৰৰ পৰা ওলাব নোৱাৰিব যিসকল লোকে কৰোনাৰ ভেকচিন লোৱা নাই। ৰাজ্য চৰকাৰে শেহতীয়াকৈ কৰোনাৰ ভেকচিনক লৈ কি নতুন নিয়ম ৰাজ্যত বলবৎ কৰিছে আজি মই আপোনালোকক এইটো ভিডিঅ'তে সবিশেষ জনাই দিম। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। যদিহে আপুনি ভেকচিন গ্ৰহণ কৰা নাই তেন্তে আজিয়ে লওক ক'ভিডৰ ভেকচিন। আজিৰ ভিতৰত ভেকচিন গ্ৰহণ নকৰিলে ভীষণ বিপদত পৰিব আপুনি। আজিৰ পৰা বিভিন্ন কামত বাধাৰ সন্মুখীন হ'ব ভেকচিন গ্ৰহণ নকৰা লোকসকল। ভেকচিন নোলোৱা লোকসকলে আজিৰ পৰা ৰাজহুৱা স্থানত যাব নোৱাৰিব। চিকিৎসালয়ক বাদ দি আন কোনো ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব। এটা ড'জ নোলোৱা বা সময় হোৱা স্বত্তেও এটা ড'জ লৈ দ্বিতীয়টো ড'জ নোলোৱা লোকসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব। আজিৰ পৰা সকলোৱে ৰাজহুৱা স্থানত বৈধ টীকাকৰণৰ চাৰ্টিফিকেট দেখুৱাব লাগিব। হোটেল, ৰেষ্টুৰেণ্ট, মল আদিত টীকাকৰণ নকৰা ব্যক্তিৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। হোটেল, ৰেষ্টুৰেণ্ট, মলত প্ৰৱেশ কৰিলে প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক জৰিমনা বিহা হ'ব। এটা ড'জ নোলোৱা বা সময় হোৱা স্বত্তেও দ্বিতীয় ড'জ নোলোৱা লোক চিকিৎসালয়ত ভৰ্তি হ'লে বিনামূলীয়া চিকিৎসা লাভ নকৰিব। এটা ড'জ লোৱা বা সময় হোৱা স্বত্তেও দ্বিতীয় ড'জ নোলোৱা লোকসকল চৰকাৰী কাৰ্যালয়লৈ যাব নোৱাৰিব। এনে অনুপস্থিতিৰ সময়ত কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰা হ'ব। আজিৰ পৰা ভেকচিন নোলোৱা লোকসকলৰ ক্ষেত্ৰত অধিক কঠোৰ হ'ব ৰাজ্য চৰকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক লাইভ।